বহুত বেছি অপেক্ষাৰ অন্তত ফাইনেলি চেঙাৰ সভাখন আহি পালি দিয়ক আৰু আজি ধুনীয়াকৈ চেঙাৰ সভাখন আপোনালোক দেখি আনো বহুতে কৈ আছিল চেঙাৰ সভাৰ ভিডিঅ' লাগে বুলি আৰু আপোনালোক ধুনীয়াকৈ কেনেহেন দোকান আছে কেনেহেন ৰেষ্টুৰেণ্ট আছে কেনেহেন মণিমুক্তা জিলাপি চিলাপি কি দোকান আছে গোটেইবিলাক দেখুৱাম আৰু আমাৰ স্কুলৰ লগৰকেইটা মানে মিলি এখন জ্যোতি বুলি ৰেষ্টুৰেণ্টত দিছে সেইখানে দেখুৱাম ভিডিঅ' ষ্টাৰ্ট কৰি দিওঁ বন্ধু ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধীৰাজ ব্লগছ আৰু যিবিলাকে মোৰ চেনেলটোত নতুনকৈ চাই আছে ভিডিঅ' প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ কিয় মোৰ 3K ছাবস্ক্ৰাইবাৰ অতি সোনকালে হ'ব যাইছে আপোনালোকে আশীৰ্বাদ কৰিব মৰম দিব এনেকৈ ভাল পোৱা দিব যাতে মই বহু দূৰ এই ইউটিউব জাৰ্ণিত আগবাঢ়ি যাব পাৰোঁ আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব মই চাইকেল মানে যাম মানে আপোনালোকে কালি মানে কালি হোমৰ কিছুমান ভিডিঅ' ৰাখছোঁ কালি গৈছে হোম গৈছে আমাৰ সভাৰ আৰু হোমৰ ভিডিঅ'বিলাক চাই লওক আপোনালোকে আহি পালোঁ আমি সভাস্থলী আৰু ইফালে চাওক চাৰিওফালে মানুহে আজি হোমৰ দিনাখন এটা সেৱা কৰিব আহিছে সভাত আৰু ইফালে চাওক পুৰা একদম এই যিটো কৃষ্ণ মন্দিৰ দেখছে এই কৃষ্ণ মন্দিৰটোৰ নামতে ইমান বছৰ ধৰি আজি 91 সংখ্যক চেঙা সভা মহোৎসৱ চলি আছে ইমান বছৰ ধৰি আজি মানে সভাখন চলি আছে এই কৃষ্ণ মন্দিৰটোৰ নামতে আজি হোমৰ দিনাই প্ৰথম দিনা সভাত লগ পালোঁ জিন্টুদা কি খবৰ কিবা কৈ দিয়ক আজি সভাৰ কাৰণে আৰু বছৰ দিনা আমাৰ অপেক্ষাৰ অন্তত আহি পেলাক আমাৰ সভাটো না কি আৰু এইফালে আমাৰ ভিংকুদা আছে ভিংকুদা হেপী বিহু এইফালে আমাৰ কৃষ্ণ খুৰা আছে হেপী বিহু মানুহৰ সমাগমটো আজি বহুত বেছি হৈছে আৰু দোকান পাহাৰো বহুত বেছি হৈছে আমাৰ লগৰকেইটা মানে এটা দোকান দিছে ৰাস্তাৰ কাষতে দোকান দিছে না ভিংকুদা আৰু ভিংকুদাক লগ পাই বহুত বেছি ভাল লাগিল সভাত একদম আমি একেলগে ঘূৰিম না ভিংকুদা একেলগে ঘূৰিম আৰু আমি একেলগে 30 আপি চলি চাম নেকি চাব লাগিব আপি চলি তুমি বিয়া কৰছ নে নাই বিয়া কৰি ভিংকুদা মানে আছে 3 কোটি আকৰ্ষণ ইফালে কাপোৰ কাৰণে দোকান হৈছে আমাৰ চলা তলাৰ কাৰণে ইফালে চাওক জেকেট চেকেট আছে লং পেণ্ট আছে তিৰি চিৰিৰো আছে আপি চেপিৰো আছে ইফালে চাওক আৰু ভিংকুদা চলি বুলি কাৰণে কিবা লৈ ল বস্তু ল'ব লাগিব আজি হোমৰ কাৰণে বস্তুৰ দাম বেছি হ'ব পাৰে ন হোমৰ দিনাখনৰ ভিডিঅ'ৰ ক্লিপখিনি চাই কেনে পাইছে আপোনাক কমেণ্ট কৰি ক'ব আজি হৈছে নেক্সট দিনাখনৰ দিনৰ পৰিৱেশটো অলপমান চাই হ'ব লওক চাইকেল মাৰি আমি চেঙা বজাৰ আহি পালোঁ আৰু এইটো হৈছে গুৱাহাটী যা ৰোড ইফালে চাই বৰপেটা যাব পাৰি ইফালেদি আৰু ইফালে গুৱাহাটী যাব পাৰি আৰু ইফালে ধুনীয়াকৈ সভাস্থলীত সোমাওঁ আমি তাৰে আগতে ইফালে চাওক দোকান পাহাৰ দেখা পালোঁ ইফালে চাওক কামাৰ ধুনীয়াকৈ ইফালে লোহা বনাই আছে দা কাঠি বেৰা আদি কৰি এই গোঠা চোঠা চববিলাক বস্তু এনেকৈ বনাই আছে চাওক এই জোৰ গলা ক'ৰ পৰা আহিছে দাদা খংৰা এনেকৈ মানে দুখন গেট আছে এখনেদি ওলাব পাৰি এখনে সোমাব পাৰি মানে অলপ সময় দৌবাগেদি হৈ আছে মানুহবিলাকে কিন্তু এণ্ট্ৰি আৰু এক্সিট দুখন গেট দিছিল ধুনীয়াকৈ আৰু ইফালে মানুহখিনি এনেকৈ দি সোমোই ইফালে মানুহখিনি সেনেকৈ দি সোমোই আৰু চব বাগে ধুনীয়াকৈ মানে দোকান ভাল হৈছে সভা বুলি ইফালে এখন লটাৰী খেলাও দিছে ইফালে চব পূৰা একদম ধুনীয়াকৈ বাইক আছে সাজো আছে পিলপিলি আছে স্কুটি আছে পিলপিলি কিছুমান জেগাত মানে টমটম বুলিও কয় এনেকৈ মণিমুক্তাৰো দেখা নিছে আপোনালোকে যদি লগত যদি 30 চলি লৈ আহে আপি চাপি লৈ আহে ধুনীয়া এইবিলাকে চাওক চেইন দেখাব আৰু মণিমুক্তা আছে ইফালে খাৰু আৰু দাদাখন আহিছে ইফালে ধুনীয়াকৈ আৰু ইফালে কাৰ্যালয় আছে আৰু 2দিনমান দেৰিকৈ মানে থিয়েটাৰ আছে আৰু এতিয়া বৰ্তমান মানে দিনৰ পৰিৱেশ না দিনৰ পৰিৱেশত নাম চাম চলি আছে ৰাতি ডেন্স চেন্স হ'ব আজি মানে একক আধুনিক নৃত্য আছে অসম ভিত্তিক নগৰ বেৰা আহিছে এনেহেনকৈ মানে দূৰ দূৰণিৰ বেৰা ধুনীয়াকৈ দোকানবিলাক আহিছে আৰু মানুহবিলাকে এটা আহি দোকান দিছে চাওক বিভিন্ন ধৰণৰ দোকান আহিছে বেগ হওক আদি কৰি খোৱা বস্তু চববিলাক দোকান আহিছে চাওক ইফালে মীনা বাজাৰো হৈছে ৰাতি হ'লে মীনা বজাৰত এনেকৈ ডেন্স চেন্স কৰিব পাৰি ইয়াতে যাই পাব পাৰি সৰু ছোৱালীবিলাকে আৰু ইফালে চাওক এওঁলোকে মানে মীনা বজাৰৰ মানুহবিলাকে এনেকৈ মানে এইকেইদিন থাকিব মানে যিকেইদিন সভা চলি থাকিব এনেকৈ এওঁলোকে এনেকৈ ভাত চাত খাই ধুনীয়াকৈ ৰাতি ভাত দিব ইফালে চাওক ভাত চাত বনাই আছে কিবা কিবি এই যিটো কৃষ্ণ মন্দিৰ আছে এই কৃষ্ণ মন্দিৰটো মানে বহুত বেছি পুৰণি হৈ গৈছে আৰু ইয়াৰে পিছফালে এটা নতুন কৃষ্ণ মন্দিৰ বনাই আছে ইফালে চাওক পুনৰ নিৰ্মাণৰ কাম কাজ চলি আছে ইফালে চাওক আৰু আপোনালোকে যদি এই কৃষ্ণ মন্দিৰটোক অলপমান যদি দান বৰঙণি আগবঢ়াব খোজে বঢ়াব পাৰে ইফালে চাওক পোষ্টাৰত নাম্বাৰবিলাক আছে এই পোষ্টাৰৰ নাম্বাৰবিলাকত আপোনালোকে কণ্টেক্ট কৰি তেখেতসকলক যোগাযোগ কৰি আপোনালোকে এই মন্দিৰটো বনোৱাত অলপমান সহায় সহযোগিতা আগবঢ়াব বুলি আশা থাকিল এইবাৰ চেঙাৰ সভাৰ আমাৰ আবাহন থিয়েটাৰ আছে প্ৰস্তুতি বৰাহৰ আৰু জেপি বক্সি আছে যি আৰু ধুনীয়া আবাহন থিয়েটাৰখন মানে বহুত বেছি ভাইৰেল হৈ আছে ফেচবুকে এই চব পেণ্ডেল চেণ্ডেল ফেল হৈছে ধুনীয়াকৈ আৰু কোনদিনা বেলা আছে আবাহন থিয়েটাৰ কালিৰ বেলা না ইফালে দাদাখন কাম কৰি আছে আবাহন থিয়েটাৰৰ এওঁলোকে পূৰা ইফালে চাওক খুটা চুটা পুতি আছে পেণ্ডেলৰ কাম পূৰা চলি আছে ইফালে ষ্টিল ডিলৰ দোকান আছে ইফালে চাওক বাতি আছে মগ আছে গিলাচ আছে চব ষ্টিল ষ্টিলৰে বস্তু হ'ব ইফালে চাওক কাপ প্লেটৰ বস্তু হৈছে আৰু মই কালত ঘূৰি আছোঁ আপোনালোকে দেখি ধুনীয়াকৈ ইফালে আমাৰ বিশাল আহি গৈছে তিহুৰ পৰা বিশাল কেনে খবৰ বঢ়িয়া না আৰু ইফালে আমাৰ দীপংকৰ আছে আমি স্কুলৰে লগৰ বন্ধু আমাৰ দীপংকৰ এখন দোকানত দিছে জ্যোতি বুলি দেখি আছোঁ এতিয়া বৰ্তমান বন্ধ আছে আমাৰ মানে গধূলি খোলা হ'ব ন গধূলি খোলা হ'ব 5টা বজাৰ পৰা অপেনিং হৈ গৈছে এনেই খোলো আৰু কেনে জ্যোতিৰ্ময় হা তই পুৰা আপিৰ পিছতে ঘূৰি থাকা আৰু হা কলেজতো বাহিৰতো এতিয়া বৰ্তমান আপি চাপি নাই অলপ দূৰত থৈ দিছে
ৰাতি একেলগে ঘূৰিব দে ঠিক আছে এইফালে চাওক খানা পিনা দোকান আছে এইফালে মৌচুমী হোটেল এইফালে চাওক গণেশ ফাষ্টফুড এনেকৈ মানে এইটো লাইন মানে চব খানাৰ লাইন এই গৰম গৰম তেলত পুৰা মাহৰ জিলাপি বনাইছে দাদা কেনে বিক্ৰী বাৰ্তা নহয় মোটামুটি ঠিক আছে দুদিন দিলে বেচা ভাল লাগবে বঢ়িয়া বঢ়িয়া এই কৰ্মচাৰী কিমান আছে আপোনালোকৰ আমাৰ 15জন 15জন কৰ্মচাৰী পুৰা লাগি আছে একেৰাহে আৰু ৰাতি এতে আছে খানা পিনা চব এতে বঢ়িয়া বঢ়িয়া এইবিলাকে মানে পুৰা কষ্ট কৰি আছে পুৰা এইফালে চব এই চব পুৰা এইফালে চব আৰু এইফালে দিনতে আমাৰ মিনে বগা জটা আছে দিনত আপি চাপি দেখা নাপ ৰাতিহে ধুনীয়া ধুনীয়া আপি আহে ৰাতি পুৰা ড্ৰেছ চেছ মাৰিব আমাৰ মিনে ধুনীয়া ধুনীয়া আপি পঠাব আমাৰ চেনী বুলি ক'লে ভুল নহয় মিনো একদম যাতে ঠাণ্ডা যাতে সুৰকিব নোৱাৰে কাৰণ কিয় আমাৰ ৰাতি মানে বহুত বেছি নিয়াৰ পৰে আৰু কুঁৱলী মানে পৰে আৰু ঠাণ্ডা পুৰা একদম বহুত বেছি ঠাণ্ডা পৰে একদম বৰফ পৰা দিয়ে আৰু এইখানে আমি সভা আহি পালোঁ আৰু সভাৰ এইখানে লাইটিং গেট চাওক লাইটিং গেট ৱেলকাম লেখা আছে কি ধুনীয়া ডিজাইন কৰিছে নলবাৰী ৰাখে নিছে মোৰ লগত একেলগে ভৰা স্কুলৰ কেইটামান লগৰ ছোৱালী মিলি এখন ৰেষ্টুৰেণ্ট দিছে জ্যোতি বুলি ইভেন চাওক পুৰা ধুনীয়া আৰু ইথান ভিতৰত যাবলৈ কি বস্তু আছে সুধো আৰু আমি ৰেষ্টুৰেণ্টখন আহিব এইফালে মামা আছে আমাৰ মামা মেনেজমেণ্ট বহি আছে আৰু এইফালে চাওক পুৰা ধুনীয়া একদম আমাৰ বিক্ৰী পাত্ৰা ধুনীয়া চলি আছে জ্যোতি ৰেষ্টুৰেণ্ট আমাৰ ছেকেণ্ড গেট আছে ছেকেণ্ড গেটত আপোনালোকে আহিব বহৰি যাৰ যিটো ৰাস্তা আছে তাৰে ওচৰতে ধুনীয়াকৈ সভাৰ ফিল্ডৰ কাষতে পুৰা ধুনীয়াকৈ দোকান আছে এইফালে চাওক পুৰা কাষ্টমাৰ বহি আছে এতিয়া আমিও খাম অলপমান ঘূৰি আহোঁ তাৰপিছত আমি বহি যাম খাবা কি আইটেম আছে গাহৰি ব্ৰইলাৰ পুৰি আলু ভাজা বঢ়িয়া গাহৰি ব্ৰইলাৰ চব আছে মেগী আছে মেগী মেগীও আছে এক মেগী বঢ়িয়া বঢ়িয়া গাহৰি ষ্টিক হ'ব কালি গাহৰি কি হ'ব গাহৰি ষ্টিক হ'ব কিমান দাম আমি 80 কৰি দিছোঁ বঢ়িয়া বঢ়িয়া ইফালে আমাৰ বনাই আছে আমাৰ মাৰুল কেনাই বঢ়িয়া ইফালে পুৰি বনাই আছে গৰম গৰম পুৰি ইফালে আমাৰ সুদূৰ গুৱাহাটীৰ পৰা আহি গ'ল বাপাদা আমাৰ ৰেষ্টুৰেণ্টত খাব আহিছে না বাপাদা বঢ়িয়া বঢ়িয়া চুলি কাট দিছে বাপাদাই ধুনীয়া জেকেট পিন্ধি 100 টকা খাই গৈছে নেকি আলু দমৰ পুৰি বাপৰে বাপ আলু দমৰ পুৰি 100 টকা খাই গৈছ আজি কি খাবা চেম কণ্ডিশ্যন নেকি বঢ়িয়া বঢ়িয়া আমাৰ ইফালে আমাৰ ভাৰ্গৱ আহি গ'ল next day. 2 নম্বৰ না 3 নম্বৰ দিন একে আৰু 4 নম্বৰ দিন আৰু আমি থিয়েটাৰ চাব আহিছোঁ আজি বেলা থিয়েটাৰ ষ্টাৰ্ট হৈছে আৰু এইখিনি মানে ভালকৈ ভিডিঅ' কৰা হয় নাই টিকট কথা চাব টিকট যদি পাওঁ গেলাৰী টিকট এটা পাব আৰু থিয়েটাৰ চাব লাগিব আমাৰ ইফালে ৰিতলা আছে ৰিতলা কি আমাৰ চেষ্টা যাব নেকি ৰিতলা আমাৰ চেষ্টা যাব আমাৰ গেংটো আহি গৈছে ইফালে এই আহি আছে চববিলাক মানুহ এতিয়া আমি থিয়েটাৰ চাম ধুনীয়াকৈ আমাৰ কেকে আহি গ'ল আমাৰ ভাইটিলা আছে মুখে খুলি দেই এইফালে চাওক গোটেইবিলাক আমাৰ টিকট নাকাটাকা গৈছে গোটেইমান ইফালে সৰু ভাইটি এটা লগ পালোঁ এটা আহি সোমাই একে ইফালে চাওক পুৰা চেষ্টা যাব আছে আবাহন থিয়েটাৰ বঢ়িয়া একদম বঢ়িয়া চেষ্টা যাবৰ কাম কৰি থাকা না কেনে লাগছে মজা অৰ্ধানগিৰি বঢ়িয়া The next day. ৰাতিপুৱা 4টা বজাতে উঠি পুৰা টিকট কাটবা আহিছোঁ এই থিয়েটাৰৰ বাপৰে বাপ মানুহৰ ভিৰ কিছুমানে বোলে 3টা বজাৰ পৰা ৰাতি 3টা বজাৰ পৰা বোলে লাইন পাতিছে থিয়েটাৰৰ টিকট কাটবা আজি আছে আবাহন থিয়েটাৰৰ মোৰ তেজ মোৰ মৰমৰ প্ৰস্তুতি বৰাহৰ থিয়েটাৰ চাবা মানুহৰ ভিৰ চাওক না 30-40 পাইছে অ' প্ৰভু ঈশ্বৰ এৰে আগৰ ভিডিঅ' ক্লিপ এটা দেখছে আপোনালোকে আমাৰ আবাহন থিয়েটাৰৰ সভাৰ আবাহন থিয়েটাৰৰ কেনে এটা ভিৰ টিকট কটাৰ আৰু আজি আছে নেক্সট দিনাখনৰ আজি থিয়েটাৰ আজি আছে মোৰ তেজ মোৰ মৰম একদম প্ৰস্তুতি বৰাহৰ জেপি বক্সিৰ পৰা ধামাকা একদম থিয়েটাৰ এখন এই যি জানো মাতুটোক কাষলৈ নাহিবি তোক এই যি গানটো যি ভাইৰেল হৈ আছিল যি সেইটো গান আছে আজি ধুনীয়া একদম থিয়েটাৰখন ইয়াৰ চাওক টিকট কাটি আনিছোঁ একদম ভিৰ ভাৰৰ একদম কাইজা পেচাৰৰ ফাৰ্ষ্টত টিকট কাটি লৈছোঁ 200 টকা টিকট এটা টিকটৰ দাম 200 টকা কৰি আমাৰ ইফালে ঘুটলে যাব নাই ঘুটলে থিয়েটাৰ চাবি নাই আজি হা চাবাতো লাগবো চাব লাগব মাছাঙাত থিয়েটাৰ গেলাৰীত নাই এই গেলাৰী মেইন নাকি গেলাৰী জিন্দাবাদ
বঢ়িয়া বঢ়িয়া এতিয়া আমি দিনত অলপমান দেখি আনো বোলক আমাৰ থিয়েটাৰ এখনৰ আৰু কিমান বেছি কষ্ট কৰি থাকে মানুহবিলাকে আমি থিয়েটাৰ পেণ্ডেলৰ ভিতৰত আছোঁ আৰু ভিতৰত আহি দেখা পালে ইফালে চব পুৰা একদম চেয়াৰ টেয়াৰ পাৰা হৈ গ'ল আৰু আমি অলপমান পাৰাত হেল্প কৰি দিলোঁ আৰু মই মানে স্বেচ্ছাসেৱকৰ দায়িত্ব দি দিলাক মানে মোৰ লগৰ কেইটামান আছিলে তো সেইকাৰণে স্বেচ্ছাসেৱকৰ বেচটো দিলাক এতিয়া মই টিকট কেইটা বেচবা লাগব ইখনে সিখন মঞ্চ চাওক পুৰা একদম ধুনীয়াকৈ আবাহনৰ মঞ্চ এই বছৰৰ আবাহনৰ মঞ্চখন চাওক পুৰা একদম ধুনীয়াকৈ ইফালে চাওক এখন কাঠৰ গাড়ী আছে এইখন এই চাওক এখানি হৈছে ছিজন এখানি হৈছে ছিজনৰ জেগা আৰু এইফালে চাওক ৰেলী আছে এনেকৈ গান এটা আছে যে জান মা টুটুক কাষলৈ নাহিবি তোক এই গানটোত মানে প্ৰস্তুতি বৰা হৰে এইখন গেলাৰী বেৰা এণ্ট্ৰি কৰিব চাওক এই গেলাৰী বেৰা এণ্ট্ৰি কৰিব এই চাওক এতিয়া উঠি ধুনীয়াকৈ প্ৰস্তুতি বৰা হৰে এনেকৈ যাই এই ৰেলী দি যাই একদম মঞ্চক লাগি যাব এনেকৈ এই চাওক গেলাৰীত বহি যিটো থিয়েটাৰৰ মজা আছে বেলেগ কিন্তু ছিজনত হওক VIP হওক সেইটো মজা নাই একদম আল্টিমেট এটা মজা আছে এতিয়া উঠি চাওক ৰ'ব পুৰা একদম আমি কালি মানে এতিয়া চাইছোঁ এতিয়া বহি চাওঁ একদম ধুনীয়াকৈ একদম তাকি দিওঁ কাট পুৰা কিছুমানে শিখৰ সেই কৰে কিছুমানে চাধা মাৰে এনেকৈ আৰু মজা লৈ মানে থিয়েটাৰৰ উপভোগ কৰে সেইকাৰণে আপোনালোকে একবাৰ হ'লেও জীৱনত মানে যিবিলাকে চাই পোৱা নাই গেলাৰীত বহি চাব কিছুমান জেগাত মানে তিৰি মানুহ হওক আপি চলি হওক চবেই বহে কিন্তু আমাৰ ইয়াতে মানে এটা ৰুল আছে ল'ৰা মানুহে বহে ল'ৰা মানুহ গেলাৰীত চায় বাকী ছোৱালী মানুহ তিৰি মানুহ মানে চব চেয়াৰত চায় A few moments later. থিয়েটাৰ চালোঁ সভা চালোঁ বহুত বেছি ভাল লাগিলে আৰু থিয়েটাৰত মানুহ চাওক না বহুত বেছি মানুহৰ ভিৰ হৈছে আজি থিয়েটাৰত কালিও হৈছিল যোৱাকালি আৰু এইটোৱে আছিল সভাৰ ভিডিঅ' আৰু সভাৰ ভিডিঅ'টো দিয়াতে অলপমান লেট হ'ল বেয়া নাপাব পিছত কৈ আছোঁ কিয় লেট হ'ল বাই বাই